PM Coaching Center. So my dear students, বলো আজি দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.1 ৰ তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা আটাইবোৰ কৰিও সো দ্বিঘাত সমীকৰণ কি বা দ্বিঘাত সমীকৰণ ভালদৰে বুজিবলৈ হ'লে মোৰ এটা ভিডিও বনাই দিয়া হৈছে এটো মোৰ ডেসক্ৰিপচন লিংকত চাব পাৰিব সো বলক এক নম্বৰ x plus 1 all square equal 2 into x minus 3 so এটো দ্বিঘাত সমীকৰণ হয়নে এটো চাম সো সমাধান প্ৰথমে x plus 1 all square এটো ফৰ্মুলাত পৰি আছে x plus y all square এটো x square plus 2x plus y square so ইয়াৰ যেটো ফৰ্মুলা so x square plus 2x plus y square so x y square that 1 আছে so x square plus 2x1 plus y square মানে 1 square 2 into x 2 to x or লগত twice x 2 to 3 লগত multiplication হ'ব 2 3 are 6 বা 2 3 গুণ 6 হ'ব এটো x square plus twice x 1 or বৰ্গ 1 হ'ব twice x minus 6 এটা মই right side দুটা left side লৈ আহিম x square plus twice x plus 1 minus twice x এটো প্লাস আছে সমান চিনৰ প্ৰথম চিনটো প্লাস হয় আৰু লুকাই থাকে আৰু মাইনাস টু রাইট লেফট সাইড আহিলে প্লাস হ'ব ইকুয়াল টু 0 ইয়াৰ রাইট সাইড একোটা কোন 0 থাকিব সো x স্কয়ার ইয়াত প্লাস এটো মাইনাস এটো আমাৰ অদৃশ ৰাশি বুলি কয় x এটো x ইয়াৰ ঘাত 1 ইয়াৰ ঘাত 1 2 2 একে মিলি আছে এটো নাইকিয়া হৈ গল এতিয়া 6 plus 1 7 হ'ব ইকুয়াল টু 0 এটো এটা দ্বিঘাত সমীকৰণৰ ৰাশি যত এটো এনেকুৱা হৈছে ax স্কয়ার plus c ইকুয়াল টু 0 যত b 0 হৈ আছে সো এনেধৰণৰ আৰ্হি হৈছে সো এটো দ্বিঘাত সমীকৰণ হয় সো এক নম্বৰ সমীকৰণটো দ্বিঘাত সমীকৰণ হয় x plus 1 all square equal to 2 into x minus 3 সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হয় বুলি আমি প্ৰমাণ কৰিব লাগে দ্বিঘাত সমীকৰণ হয় বেলেগ এটা সমীকৰণ 2 নম্বৰটো চাওক x square minus 2x equal minus 2 into 3 minus x so এটো এটা দ্বিঘাত সমীকৰণ হয় নে বলক আমি আৰম্ভ কৰো x square minus 2x এটো এনেকৈ আছে লেফট সাইডত একো কৰিব নোৱাৰো আৰু 2 to 3 লগত মাল্টিপ্লিকেশন আছে minus 2 3 are 6 minus তোমাৰ প্লাস হ'ব 2x 2 to x ৰ লগত 2 to 3 লগত so এতিয়া right side দুটা আমি left side লৈ আনিম x minus 2x plus হ'ব 6 ৰ আগত minus plus হ'ব এটো 2x ৰ আগত plus এটো minus হ'ব so right side এ কোনো 0 থাকিব so এতিয়া 2x টো সদৃশ ৰাশি এটো যোগ হ'ব কেনেকে ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাস মিলি মাইনাস হ'ব চিনটো মাইনাস হয় 2 2 4 x এটা চলক লাগি আহিব প্লাস 6 সো এটো দ্বিঘাত সমীকৰণ হৈছে কিয় ইয়াৰ আৰ্হিটো ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল 0 হৈছে সো এটো দ্বিঘাত সমীকৰণ সো b ৰ জায়গাত -4 আছে এটো -4 দিব লাগিব b ইকুয়াল -4 আমি এনেকে দিব পাৰো মাইনাসও দিব পাৰো একো নহয় এটো দিব পাৰে বা এনেকে দিব পাৰে a স্কয়াৰ প্লাস মাইনাস b ইনটু x এনেকে দিব পাৰে প্লাস c a আৰ্হিত পৰিছে সো প্লাস দিলে মাইনাস প্লাস মাইনাস হ'ব 4 আহিবগে সো এটো এটা দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণৰ আৰ্হিত আছে কাৰণে দ্বিঘাত সমীকৰণ হয় 3 লৈ যাও 3 দিয়া আছে x minus 2 into x plus 1 x minus 1 into x plus 2 এটো আসলতে x2 দুটাৰ মাল্টিপ্লিকেশন হ'ব x2 x ৰ লগত x2 1 ৰ লগত আৰু 2 টো দুটাৰ লগত 2 into x ইয়াত প্লাস আছে প্লাসে মাইনাসে মাইনাসে প্লাসে -2 to 1 ৰ লগত ঠিক একেদৰে x2 x ৰ লগত x2 3 লগত 1 to x ৰ লগত মাইনাস হ'ব ইয়াত প্লাস এটা আছে প্লাস মানে মাইনাস 1 to x ৰ লগত -1 to 3 লগত সেনেদৰে ফাৰ্স্ট স্টেপটো কৰিব লাগিব x দুটা x স্কয়াৰ হ'ব
x1 x এ হ'ব টুৱাইচ x হ'ব 2 1 jar 2 ঠিক একেদৰে x স্কোয়াৰ হ'ব 3x হ'ব x এগুণ x হ'ব 3 1 jar 3 হ'ব সো এইটো আমাৰ চালো x স্কোয়াৰ আগত প্লাস x স্কোয়াৰ আগত প্লাস এইটো 2 d ঘাত হয় দুটাই d ঘাত আছে সো এইটো সমান চিনৰ যেটো সমান চিনৰ একে একে চিনৰ সদৃশ যদি ৰাশি হয় ইয়াৰ ঘাত যদি 2 ইয়াৰো 2 হয় বা সূচক বা ঘাত একে 2 ৰ ঘাত যেটো x ইয়াৰো 2 ৰ ঘাত x সো তেতিয়াহলে এই দুটা কাটি যাব তেতিয়াহলে x স্কোয়াৰ নাইকিয়া হলে এটো কেতিয়াও দ্বিঘাত সমীকৰণ নহয় সো এটো দ্বিঘাত সমীকৰণৰ ৰাশিত নাই কাৰণে দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণৰ ৰাশিত নাই সো দ্বিঘাত সমীকৰণ নহয় কাৰণ দ্বিঘাত যেটো x স্কোয়াৰটো যদি নাথাকে তেতিয়া দ্বিঘাত সমীকৰণ নহয় সো এনেদৰে গুটেটো কৰি দিব নালাগে জাস্ট যদি মিলি যায় তাতে কাটি দিব পাৰে তাৰ পাছত দ্বিঘাত সমীকৰণ নহয় বুলি ডাইৰেক্ট লিখিব x - 3 কোৱেশ্চন 4 লৈ যা x - 3 * 2x + 1 = x * x + 5 সো এটো লেটস আৰম্ভ কৰো x টো 2x আৰু 1 ৰ লগত মাল্টিপ্লিকেশন হৈ আছে সো x টো 2x ৰ লগত মাল্টিপ্লিকেশন হ'ব পূৰণৰ বিতৰণ বিধিও বুলি এটা পাইছিলো তো x টো 1 ৰ লগত এটো মাইনাস আছে -3 টো 2x ৰ লগত আকৌ 3 টো 1 ৰ লগত মাইনাস হ'ব 3 টো 1 ৰ লগত পূৰণৰ বিতৰণ বিধি বুলি এটা পাইছিলে সো এই ফৰ্মুলাটোৰ লগত মিলিছে ঠিক একেদৰে ইয়াত x টো x ৰ লগত x টো বিতৰণ বিধি দুটাত বিতৰণ হ'ব x টো x ৰ লগত আৰু x টো 5 ৰ লগত সো এটো পূৰণৰ বিতৰণ বিধি যোগ সাপেক্ষে সো এটো 2 2 x দুটা x স্কয়াৰ হ'ব x এগুণ x হ'ব 3 2 jar 6 x হ'ব 3 1 jar 3 x দুটা আছে এটো x স্কয়াৰ হ'ব আৰু 5x এ ৰাইট সাইড দুটা মিলা থকা নাই সো এটো কি কৰিব লাগিব কটো কোনটো এটা ৰাশি মিলা নাই একেলগে সো এটো ৰাইট সাইড দুটা আমি লেফট সাইড লৈ আনিম 2x স্কয়াৰ প্লাস সো ইয়াত এটা কাম কৰিব পাৰে এটো 6x ৰ পৰা x যেটো বিয়োগ কৰিব পাৰে या डायरेक्ट বিয়োগটো কৰো এটো এড্ৰেছ ৰাহি হৈ আছে এটো বিয়োগ হ'ব কাৰণ ডাঙৰ অংকৰ আগত মাইনাস চিন আছে সো বিয়োগ চিন আছে সো 6x ৰ পৰা x গলে 5x হ'ব -3 এটা x স্কয়াৰ আগত প্লাস আছে এটো রাইট লেফট সাইডলৈ মাইনাস হ'ব এটো প্লাস হলে মাইনাস হ'ব 5x = 0 এটা 2x স্কয়াৰ 5x ৰ সদৃশ ৰাশি এটোৰা যোগ হ'ব মাইনাস মাইনাস আছে একাৰণে যোগ হ'ব 10x হ'ব বেলেগ বেলেগ চিন হলে কাটি গলে 10x হ'ব 10 হ'ব x এটা আহিব তাত -3 - x স্কয়াৰ সো x স্কয়াৰ তো বিয়োগ হৈ যাব কাৰণ ইয়াত সদৃশ হৈ আছে কাৰণ বিয়োগ হ'ব 2x স্কয়াৰ পৰা x স্কয়াৰ গলে x স্কয়াৰ থাকিব 10x - 3 = 0 সো দ্বিঘাত যেটো হয় দ্বিঘাত হয় কাৰণ এটো দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণ হ'ব আজি ভিডিও ইমানতে সমাপ্ত হৈছে সো নেক্সট ভিডিওত 5 ৰ পৰা হেকলৈকে আমি বনাই দিয়া হ'বগে ভালদৰে এতিয়াটো বুজিবলৈ চেষ্টা কৰিব যদি ভিডিওটো ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব